নমস্কাৰ সকলোকে পুনৰবাৰ আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। বহুদিন হ'ল ভিডিঅ' পোষ্টেই কৰিব পৰা নাছিলোঁ কাৰণ মাইনাৰ অলপ বেমাৰ হৈ আছিলে আৰু ঘৰুৱা কিছুমান অসুবিধা আছিলে। এতিয়া আকৌ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ আৰু আজি আমি আহিছোঁ থাইলেণ্ডৰ হুৱাহিন নামৰ চহৰখনলৈ। তেন্তে আহক ভিডিঅ'টো উপভোগ কৰোঁ। হ'ল লেবাৰিছ আমাৰ এপাৰ্টমেণ্টটো। এতিয়া আমি সোমাই আহি আছোঁ। বলক চাওঁ আমি গ্লাছ ৱৰ্ক নিশ্চয় ভয় কৰিলে হেৰি কৰিব একো নকয়। সেয়া আমি এতিয়া ওপৰলৈ গৈছোঁ। বিৰাট ধুনীয়া। এয়া এতিয়া এইটো হৈছে আমাৰ ৰুম। এইফালে আছে টিভি, সোফা। এইফালে ধুনীয়া ভিউ আছে। বেলকনি এইটো বেলকনি হয়। এইফালে ধুনীয়া ভিউ। এইফালে ইয়াৰ পৰা ডাইৰেক্ট ছুইমিং পুলত জাপ মাৰিব পাৰি। নোৱাৰি। এপাৰ্টমেণ্টটোৰ মানে বেক চাইডটোত দেখি এনেকুৱা লাগিছে আমাৰ ফালৰ যে মানে পথাৰবিলাক যে দেখিছেনে, সেই পথাৰ নিচিনা এইবিলাক লাগিছে। দেখি আমাৰ তাত থকাৰ নিচিনা আকৌ এতিয়া মানে তেনেকুৱা লাগি গৈছে দেখি পেলাই। এয়া এতিয়া আমি আহি আছোঁ হুৱাহিনৰ নাইট মাৰ্কেট আৰু নাইট মাৰ্কেটৰ ভিতৰত সোমাই যাওঁ। এতিয়া ব'লক আপোনাক দেখুৱাই থাকিম আৰু মোৰ খোলাত এইটো আমাৰ ৰেগনাৰ হাই কোৱা। ৰেগনাৰ বহুত ফূৰ্তি মানে এতিয়া সি খুৰীয়েকৰ কোলাত আহি আছে। এই মামা আগত আছে। দেখিছেনে চবেই ধুনীয়াকৈ পূৰা বহি বহি খাই আছে। দেখিয়ে ভাল লাগি গৈছে। চবেই পূৰা খাই আছে। এতিয়া আমি আহি আছোঁ সোমাই। পলু নহয় জানো? কি আছিলে? এইটো লেটা। এইটো লেটা হয়। এইটো মানে কি বস্তু? ফৰিং এটা। আৰু এইটো ক্ৰিকেট ফৰিং এটা। এইটো ফৰিং। এইটো জিয়া গাগিনী। এইটো জিয়া। চাওক কি ওলাইছে। এবাৰ দেখাই দিছোঁ নাইট মাৰ্কেটখন। চবেই ধুনীয়াকৈ ডিনাৰ কৰি আছে ইয়াত। এয়া কি হয়? এইটো চি ফুড। চি ফুড এইটো কি? হৰ্চু ঘোঁৰাৰ মানে তোমাৰ হেৰিটোৰ নাকলটোৰ নিচিনা, ভৰিখনৰ নিচিনা। এইবিলাক চি ফুড। চবেই ধুনীয়াকৈ খাই আছে। ভাল লাগিছে দেখি, মানে সোমাই আহিয়ে ভাল লাগি গৈছে ন কিবা এটা। চব খোৱা আৰু চবতে খোৱাই ন এইফালে। এয়া চব বাৰ্বিকিউ কৰি থৈছে। চব কি ধুনীয়াকৈ চবেই বহি বহি খাই আছে। এয়া খোৱাৰ মাজত এইফালে দেখিছোঁ কাপোৰৰ দোকান দুখনমান। এয়া বাকী মানে যিমান দেখিছোঁ চব খোৱাই মানে আৰু কোনোবাই যদি মানে ভাবে আৰু ধুনীয়াকৈ আহি পেলাই ফেমিলিৰ লগত টাইমটো স্পেণ্ড কৰিবলৈ ধুনীয়াকৈ ডিনাৰ চিনাৰ কৰি ইয়াত বহিব পাৰে। বহুত ডাঙৰ মানে চবফালে খোৱাই আৰু। নাইট মাৰ্কেট এখন নাইট মাৰ্কেট মানে কি, ইয়াত চব খোৱা আৰু এইখিনিত এইখন মাৰ্কেটত আৰু ভালো লাগিছে বাৰু দেখি পেলাই। গতিকে আৰু এতিয়া ক'ত যাওঁ দেখাম। আৰু এতিয়া আহিছোঁ আমি হুৱাহিনৰ আন এখন নাইট মাৰ্কেট চাবলৈ। আহক সোমাই আহোঁ। প্ৰথমতে চব খোৱা বস্তুৱে দেখালোঁ। এতিয়া চাওঁ ইয়াত কি পায়।
ইয়াৰ এই পৰ্চনটো খাই বিৰাট ভাল লাগে মানে সেইটো গোটেই তেল হয় নেক্সটো আৰু ঘূৰি 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 কেইটা বাজিলে এতিয়া 10টাই বাজিব এতিয়া গতিকে এই কিবা এটাকে খাই লওঁ ঘৰত গৈতো ৰুমত গৈতো খামগৈ বাৰু কিমান এইটো 60 এয়া আমি এতিয়া খাম আৰু এয়া কাবাব ৰেডি হৈ গ'ল আমাৰ গুড মৰ্ণিং আজি ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া আমি যাম ব্ৰেকফাষ্ট কৰিবলৈ আৰু আমি যোনটো ঘৰত থাকিছিলোঁ সেই মানে ঘৰটোৰ পৰা এইটো যোনটো ৰিচেপশ্যন আছিলে ৰিচেপশ্যন ৰুম আছিলে সেইফালে সোমাই অহা তাৰ মানে এইফালে কানেক্ট হৈ আছে এইটো গ্লাছ ৱাক হয় এইটো চাওক আমি এতিয়া আহি আছোঁ এইফালে পূৰা গ্লাছৰ মানে এইটো ভয়ো লাগে তলত পূৰা দেখি যায় তলখন সেইখনৰ ওপৰতে আমি এতিয়া গৈ থাকিম এইখনৰ ওপৰতে আমি এতিয়া গৈ থাকিম এয়া আজি ব্ৰেকফাষ্ট এয়া আৰু এতিয়া আমি খাই আছোঁ এইটো হৈছে খাওতম আমাৰ মাৰ ভাতটোৰ নিচিনা তাতে মানে কিয় চিকেন টিকেন দি দিয়ে আৰু মাংস দি দিছে আৰু এইটো আছে ইফালে এইটো অৰেঞ্জ জুচ নেকি এয়া ঠিক আছে তেতিয়াহ'লে আমিও খাই লওঁ এয়া আজি আমি যাবলৈ লৈছোঁ হুৱাহিনৰ পৰা গোটেই ঘৰটো মানে যাবলৈ ওলোৱাৰ আগত আপোনালোকৰ গোটেই ঘৰটো আমি এবাৰ দেখুৱাই যাওঁ আৰু এইটো হৈছে কালি আমি থকা ঘৰটো আৰু এইফালে খোজকাঢ়ি পেলাই ঘৰটোলৈ যাব লাগে এইফালে ধুনীয়া এইটো ডাইনিং এৰিয়া মস্ত ডাঙৰ ডাইনিং এৰিয়াটো কালি আমি ইয়াতে বহি ডিনাৰ কৰিলোঁ ধুনীয়াকৈ খালোঁ লেকচাৰ মাৰিলোঁ বহুত ৰাতি হৈ গ'ল মানে ৰাতি মানে কি আচলতে কালি 4টাই বাজিল ৰাতিয়ে পোৱালে ইয়াতে বহি লেকচাৰ মাৰিলোঁ গোটেইখিনি ইয়াতে খালোঁ বহুত ভাল লাগিলে এৰিয়ে যাবলৈ মন যোৱা নাই আজি আৰু ইয়াত মাইনা দাদা আৰু দুইটাই খেলিলে আমি চালোঁ আৰু এনেই ভাল লাগিল আৰু এইফালে চুইমিং পুল ৰাতিপুৱাই যেতিয়া ধুনীয়া পৰিৱেশ এটা দেখা যায় মনটো একদম ভাল লাগি যায় এইফালে আৰু এইজনী মই সেইফালে আমি ওপৰত উঠি গৈ পেলাই আমাৰ বেডৰুমটো আছিলে এইটো এটা আছে ডাঙৰ কমন ৰুম আৰু অকণ বহি লৈছোঁ যোৱাৰ আগত ইমান ধুনীয়া নহয় ঘৰটো ইমান ধুনীয়া ঘৰটো আৰু লগতে চাফা ইমান ভাল লাগিছে আৰু সব যেতিয়া দেখাইছোৱে গতিকে কিচেনটো নেদেখালে হ'ব জানো কিচেনটো দেখাই এইটো হৈছে কিচেনটো ইয়াত গেছ আছে এইবিলাক চিলিং আছে আৰু এইফালে প্লেট এইফালে সব দিছে ভাতো দিয়াটো আছে আমাৰ ঘৰত আৰু এইফালে গোটেই যেতিয়া ঘৰটোৰ হোম টুৰ দিছোঁৱে গতিকে বাথৰুমটো দেখাই দিছোঁ চাই লওক আৰু অকণমান আজিৰ ভিডিঅ'টো আছিল ইমানেই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে নতুন ভিডিঅ' আমাৰ চাই থাকিবলৈ পাব আমাৰো ভাল লাগিব আপোনালোকে লাইক বা কমেণ্ট কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো ইমান মানে আমাৰ এক্সপিৰিয়েঞ্চ নাই এইবিলাক ভিডিঅ' কৰাৰ তথাপি নতুনকৈ যিটো আৰম্ভ কৰিছোঁ গতিকে আপোনালোকৰ সঁহাৰি পালে নিশ্চয় ভাল লাগিব গতিকে আজিলৈ আহিছোঁ নমস্কাৰ